স্বাধীনতা সংগ্ৰামী পৰশুৰাম চৌধুৰীৰ দেহাৱসান। আঠানব্বৈ বছৰত শেষ নিশ্বাস ত্যাগ স্বাধীনতা সংগ্ৰামীগৰাকীৰ। চনৰ ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ অন্যতম সংগ্ৰামী আছিল পৰশুৰাম চৌধুৰী। অৱশেষত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে স্বাধীনতা সংগ্ৰামী পৰশুৰাম চৌধুৰীয়ে। ৯৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ পৰশুৰাম চৌধুৰীৰ। ১৮৯৪ চনৰ ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ সময়ৰ এগৰাকী অন্যতম সংগ্ৰামী আছিল পৰশুৰাম চৌধুৰী। ব্ৰিটিছৰ বিৰুদ্ধে যুঁজি কেইবাবাৰো জেলত থাকিব লগা হৈছিল এইগৰাকী স্বাধীনতা সংগ্ৰামীয়ে। অৱশেষত ৯৮ বছৰ বয়সত এই পৃথিৱীৰ পৰা বিদায় মাগিলে স্বাধীনতা সংগ্ৰামী পৰশুৰাম চৌধুৰীয়ে। এইদৰেই ৰঙিয়াৰ কৃষক শ্বহীদ ভৱনত আজি অন্তিম শ্ৰদ্ধা আগবঢ়োৱাৰ লগতে চৰকাৰীভাৱে সামৰিক মৰ্যাদাৰে শেষ বিদায় জনোৱা হয় স্বাধীনতা সংগ্ৰামী পৰশুৰাম চৌধুৰীক। এইগৰাকী স্বাধীনতা সংগ্ৰামীৰ বিয়োগত ৰঙিয়াৰ বিভিন্ন দল সংগঠনৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো শোক প্ৰকাশ কৰে। প্ৰয়াত পৰশুৰাম চৌধুৰীদেৱৰ স্মৃতিত আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ। ৯৮ বছৰীয়া বয়সৰ মানুহ এই মানুহ আজি আমাৰ ৰঙিয়াত বিৰল। যি মূল্যবোধৰ ৰাজনীতি তেওঁলোকে কৰি থৈ গ'ল আমাৰ যুৱ প্ৰজন্মৰ কাৰণে, এইটো সঁচাকৈ আদৰ্শ আৰু পাথেয় হৈ থাকিব। কাৰণ অতি সহজ সৰল এটা জীৱন যাপন কৰিছিল তেখেতে। ৰঙিয়াৰ মিউনিচিপালিটি তেখেত প্ৰাক্তন পৌৰপতি, কিন্তু কোনোদিনেই জীৱনৰ ক্ষেত্ৰত কোনো চাক চিক্কণ নাছিল। সাধাৰণভাৱে মানুহৰ লগত মিলা মিছা কৰিছিল। গতিকে সেই প্ৰজন্মৰ মানুহ, মূল্যবোধৰ ৰাজনীতি কৰা মানুহ এজন আমি হেৰুৱালোঁ আৰু সেইকাৰণে আমি ব্যথিত। আৰু সেইকাৰণে তেখেতৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগে লগে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। ৰাইজবিলৰ তৰফৰ পৰা আমি মাননীয় পৰশুৰাম চৌধুৰীদেৱক শেষ বিদায় দিলোঁ। তেখেত আছিল ৰঙিয়া অসমৰ মুক্তিযোদ্ধা সন্মিলনৰ এজন সদস্য আৰু ৰঙিয়া ৰাইজমেলৰ যি মুক্তিযোদ্ধাসকলৰ লগত তেখেতে স্বাধীনতা আন্দোলনত জড়িত আছিল। আৰু তেখেতৰ ঐতিহ্যপূৰ্ণ পৰিয়াল, কাৰণ তেখেত ৰঙিয়া মিউনিচিপালিটিৰ এসময়ত চেয়াৰমেন আছিল। কিন্তু এটা আচৰিত কথা যে তেখেতে চেয়াৰমেন পদত থাকিও পদত্যাগ কৰিছিল, কাৰণ তেখেতক কিছুমান লোকে দুৰ্নীতি কৰাৰ কাৰণে বাধ্য কৰাইছিল। আৰু তেখেতে যেতিয়া দুৰ্নীতিৰ বিৰোধী আছিল, গতিকে এই দুৰ্নীতিটোৰ প্ৰত্যাহ্বান জনাবৰ কাৰণে তেখেতে ৰিজাইন দিছিলে। আৰু তেখেতৰ পিতৃ ৰঘুনাম চৌধুৰীয়ে ৰঙিয়া হাইস্কুল প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত 1970 চনত তেতিয়াই 1001 টকা দান দি পেলাই এই ৰঙিয়া হাইস্কুলখন প্ৰতিষ্ঠা কৰিছিল এম ই স্কুল হিচাপে। আৰু তেখেতৰ নামত লঘুনাৰাম এম ই স্কুলত এটা ৰুম দিয়া হৈছিলে, এটা ঘৰ দিয়া হৈছিলে। কিন্তু দুৰ্ভাগ্যৰ কথা যে এইজন লোকৰ ব্যক্তিত্বৰ বিষয়ে আমাৰ প্ৰচাৰ নাছিলে, প্ৰচাৰ বিমুখ মানুহ আছিলে। কিন্তু অতি আদৰ্শৱান আৰু ব্যক্তিত্বশীল লোক আছিলে ৰঙিয়াৰ। আৰু তেখেতৰ দৰ্শন, তেখেতৰ চৰিত্ৰ আমাৰ সমাজত সদায় প্ৰচাৰ কৰিব লাগে, আৰু যাতে ভৱিষ্যতে আমাৰ দেশৰ কাৰণে এনেধৰণৰ এজন ব্যক্তিত্বশালী লোক বা ব্যক্তিত্ব চৰিত্ৰ আমি গঢ়ি তুলিব পাৰোঁ। ধন্যবাদ। ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি।